নমস্কাৰ মোৰ চেনেলৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ৰ টপিকটো হ'ল সেৱা বৰ্ডৰ ক্লাছ 10ৰ সেৱা এবাৰ অলপমান সিলেবাছ চেঞ্জ কৰিছে তাৰ বিষয়ে ক'ম আৰু এইটো সিলেবাছ ৱাইজ কি কিতাপ ওলাইছে সেইখিনিৰ বিষয়ে ক'ম আৰু আপোনালোকক দেখুৱাম। গতিকে যিসকলে মোৰ চেনেলটো অলৰেডি সাবস্ক্রাইব করে দিয়েছে তাদেরও ধন্যবাদ। আর যেসকলে এতিয়াও সাবস্ক্রাইব করা নাই নতুনকে চাই আছে সাবস্ক্রাইব এটা করে দিব, কারণ মোৰ চেনেলটোৰ জৰিয়তে মই সদায় কিতাপৰ নতুনকে পাব্লিছ হোৱা ৰিলিজ হোৱা খবৰবিলাক ইনফৰমেশ্যনবিলাক দি থাকোঁ, যিমান পাৰোঁ দি থাকোঁ যাতে অলপ সকলোৰে সুবিধা হয়। গতিকে বলক আজি ভিডিঅ'টোত দেখাম ক্লাছ 10ৰ সেৱাই চেঞ্জ কৰা নতুন সিলেবাছ ৱাইজ আহা কিতাপবিলাক। সেৱা এইটো এবাৰ এটা সিলেবাছ চেঞ্জ কৰিছে কি বাকীটো ঠিকে আছে, অকল 4টা সাবজেক্ট ইংলিছ, মেথছ, সায়েন্স, সোশ্যাল, তাৰে 45 মাৰ্কছ অকল MCQ আহিব। বাকি সাবজেক্টবিলাক আগৰ নিচিনাকৈ কোশ্চেন আনসাৰ আহিব, কোশ্চেন পেটাৰ্ণ আহিব। অকল 4টা সাবজেক্টৰ 45 মাৰ্কছৰ অকল MCQ আহিব। গতিকে সেইটোৰ ওপৰত কি কি কিতাপ ওলাইছে আৰু তাৰে কোনখন বেষ্ট হ'ব সেইখিনি দেখাই দিওঁ বলক। প্ৰথমতে দেখাইছোঁ এইখন কিতাপ চাই লওক। SSLC পৰীক্ষাৰ্থীৰ বাবে মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি 2023 সাবজেক্ট হ'ল বিজ্ঞান অসমীয়া মিডিয়াম। প্ৰথম প্ৰশ্ন কাকত ফাৰ্ষ্ট পেপাৰ মাৰ্ক থাকিব 45 MCQ এণ্ড VSA বহু বিকল্প বাছনি প্ৰশ্ন উত্তৰ আৰু অতি চমু প্ৰশ্ন ভেৰি শৰ্ট কোশ্চেন এনচাৰ্ছ। ৰাইটাৰ হ'ল জয়ন্তজিৎ মহন্ত আৰু নুৰি নমি নাছিৰ। পাব্লিছ কৰিছে HD ইণ্টাৰনেশ্যনেলে। চাই লওক এইখন কিতাপৰ ভিতৰত কি আছে অলপ দেখাই দিছোঁ। তো MCQ এনচাৰ এণ্ড VSQA মানে ভেৰি শ্বৰ্ট কোশ্চেন এনচাৰ। এইটো প্ৰত্যেকটো চেপ্টাৰ ৱাইজ এনেকৈ দিয়া আছে, কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব এইটো চাই লওক। প্ৰথম চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ, তাৰপৰা আছে 2 মাৰ্কছবিলাক আহিব এনেকৈ চাই লওক আপোনালোকে দেই। প্ৰত্যেকটো চেপ্টাৰৰ পৰা মাৰ্কবিলাক ডিভিজন কৰি দিয়া আছে, এনেকুৱাকৈ চব MCQ টাইপত কোশ্চেন এনচাৰ দিয়া আছে। আৰু এইটো পাব্লিছৰ কিতাপবিলাক ভালেই হয়, এনেকুৱাকৈ দিয়া আছে। এইটো নেক্সট সাবজেক্ট দেখাইছোঁ। এতিয়া এখন দেখাইছোঁ সমাজ বিজ্ঞান, চেম পাব্লিছাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি HD ইণ্টাৰনেশ্যনেল পাব্লিছ কৰিছে। ইয়াৰে লিখক হ'ল অঞ্জলি ডেকা আৰু পুৰন্ত গগৈ, কটন কলেজ হাইস্কুল। ঠিক আছে, এইটো প্ৰত্যেকটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক দিয়া আছে চাওক। প্ৰথমত ফাৰ্ষ্ট চেপ্টাৰটো 2 মাৰ্কছ, ছেকেণ্ডটো 3 মাৰ্কছ, 4 মাৰ্কছ, এনেকৈ ভালকৈ চাই লওক। মই দেখাই দিছোঁ কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব অকল MCQ। এইটো পাব্লিছাৰ গোটেইকেইটা ছাবজেক্ট ওলাইছে, কিন্তু অসমীয়া মিডিয়ামত ওলাইছে। এইবাৰ দেখাইছোঁ মেথছখন, মেথছ চাই লওক। এখনো পাব্লিছ কৰিছে HD ইণ্টাৰনেশ্যনেলে, লিখিছে লিখক নাৰায়ণ চন্দ্ৰ শৰ্মা আৰু ডক্টৰ অনুপম দত্ত। 100% কমন পেলোৱাৰ উদ্দেশ্যে প্ৰতিটো অধ্যায়ৰ পৰা প্ৰমুখভাৱে বাছি ওলোৱা সৰ্বাধিক MCQ দিয়া আছে আৰু এনে মোটামুটি ভালেই হয়। ইয়াৰে MCQখিনি চাই লওক এইটো, আৰু কোনটো চেপ্টাৰত কিমান মাৰ্ক আহিব চাই লওক দেই। এইটো মেইন ইম্পৰ্টেণ্ট, আপোনালোকৰ আইডিয়া এটা আহিব। ফাৰ্ষ্ট চেপ্টাৰৰ পৰা 4 নম্বৰ, ছেকেণ্ড চেপ্টাৰৰ পৰা 4 নম্বৰ, এনেকৈ আহিব। এনেকুৱাকৈ প্ৰত্যেকটোৰ পৰা MCQ দিয়া আছে কমন পেলোৱাৰ কাৰণে। আৰু নেক্সট দেখাইছোঁ ইংলিছখনো পাব্লিছ কৰিছে, একে পাব্লিছাৰ। এইটো পাব্লিছাৰে অকল অসমীয়াতে পাব্লিছ কৰিছে, এতিয়ালৈকে ইংলিছত ওলোৱা নাই। ফাৰ্ষ্ট পেপাৰ MCQ 45 মাৰ্কছ আহিব। ডক্টৰ হেমন্ত ৰাজবংশী আৰু উপেন গগৈ ইয়াৰ লিখক হয়। আৰু কোনটো চেপ্টাৰৰ পৰা কিমান আহিব দেখাই দিছোঁ, চাই লওক। ফাৰ্ষ্ট চেপ্টাৰৰ পৰা 3, নেলছন মেণ্ডেলা 3 চাই কিনে সেই হিচাপে প্ৰিপাৰেশ্যন কৰিব। এইবাৰ দেখাইছোঁ নেক্সট পাব্লিছাৰৰ কিতাপ এটা, এইখনো ওলাইছে এইবাৰ, চাই লওক। বেছড অন লেটেষ্ট ব্লুপ্ৰিণ্ট অফ SSLC 2023 এজ পাৰ নিউ সিলেবাছ ক্লাছ 10 সেৱা MCQ এনচাৰ বেংক ফৰ ক্লাছ SSLC সাবজেক্ট 4টা কম্বাইন আছে এইখনত, ইংলিছ, সায়েন্স, সোশ্যাল, মেথছ। এইখন ইংলিছ মিডিয়ামৰ হয়, পাব্লিছ কৰিছে DD পাব্লিকেশ্যনে। আৰু এটা অথৰ এনেকুৱা স্পেচিফিক নাই, এ গ্ৰুপ অফ এক্সপিৰিয়েঞ্চ প্ৰফেচৰ। এইটো পাব্লিছাৰ অসমীয়াতো ওলাইছে,
সেইখনো দেখাম। তাৰ আগতে ইয়াতে ভিতৰৰখিনি অলপ দেখাই দিছোঁ। চাই লওক এনেকুৱাকৈ ব্লু প্ৰিণ্ট ইংলিছ, এইটো চাই লওক এই বস্তুটো চাই লওক। কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব, কি ছাবজেক্ট, গোটেইখিনি দিয়া আছে। অলপমান ভালকৈ দেখাবৰ যত্ন কৰিছোঁ। এনেকুৱাকৈ প্ৰত্যেকটো চেপ্টাৰৰ পৰা দিয়া আছে। আৰু এইটো পাব্লিছাৰে অসমীয়া মিডিয়ামতো কম্বাইন যদি লাগে এই দুখন কিতাপ চাব পাৰি। 4টা ছাবজেক্ট কম্বাইন আছে দেই, অকল 4টা ছাবজেক্টৰে চিলেবাছ চেঞ্জ কৰিছে। ইংলিছ, বিজ্ঞান, সমাজ বিজ্ঞান, গণিত, বাকীবিলাক আগৰ নিচিনাকৈ আহিব। এতিয়া কিন্তু অসমীয়াখনো দিয়া আছে অসমীয়া মিডিয়ামত ব্লু প্ৰিণ্ট, নতুন যিটো চিলেবাছ ওলাইছে দিছোঁ। এতিয়া আৰু ব্লু প্ৰিণ্টটো দেখাই দিছোঁ মই। ৰ'ব এইটো কোনটো চেপ্টাৰত কিমান মাৰ্ক আছে চাই লওক, এনেকৈ দিয়া আছে। এইখন এখন কিতাপ একদম ৰিচেণ্টলি আহিছে আজি, MCQ এণ্ড অবজেক্টিভ কুৱেশ্যন এণ্ড এনচাৰ বহু বিকল্পী আৰু বস্তুনিষ্ঠ 2023 কাৰণে। এইখন পাব্লিছ কৰিছে ML পাব্লিকেশ্যনে, এডিটেড বাই এ গ্ৰুপ অফ এক্সপিৰিয়েঞ্চ টিচাৰ। এইখন কিতাপো আপোনালোকে চাব পাৰে। সেবাৰ নতুন চিলেবাছ ৱাইজ বুকছ এইখন অলৰেডি মাৰ্কেটত এভেইলেবল। আৰু যদি লাগে ডিছক্ৰিপশ্যনত অনলাইনৰ লিংকটো দিয়া থাকিব, আপোনালোকে তাৰ পৰা পাৰচেছ কৰিব পাৰিব। এইখন কিতাপো অল ছাবজেক্ট কম্বাইন হয়, গোটেইকেইটা ছাবজেক্ট একেলগতে আছে আৰু অসমীয়া মিডিয়ামত হয়। যিকেইখন কিতাপ দেখুৱালোঁ গোটেইকেইখন কিতাপৰে লিংকবিলাক অনলাইনত কিনিবৰ কাৰণে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে। আপোনালোকে ডিছক্ৰিপশ্যনত লিংকটো ক্লিক কৰি অনলাইন পাৰচেছ কৰিব পাৰিব। আৰু অফলাইন কিনিব বিচাৰিলে মোৰ ষ্ট'ৰলৈকে আহিব পাৰিব। ষ্ট'ৰৰ এড্ৰেছটোও ডিছক্ৰিপশ্যনত দিয়া আছে, কণ্টেক্ট নাম্বাৰটো দিয়া আছে, ফোন কৰি যোগাযোগ কৰিব পাৰিব যদি লাগে। ধন্যবাদ, আজিলৈকে ইমানে। যদিও ভিডিঅ'টো ভাল লাগে লাইক কৰিব, সেইকাৰণে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনবিলাক দি থাকিব পাৰোঁ। ধন্যবাদ।